মিষ্টাৰ শ্বাইনৰ ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম আপোনালোকৰ গাঁও পঞ্চায়তৰ ৱাৰ্ড লিষ্টত আপোনালোকৰ নাম আছে নেকি আৰু আপোনালোকৰ গাঁও পঞ্চায়তৰ লিষ্টটো কেনেকৈ চাব পাৰিব আৰু আপোনালোকৰ গাঁও পঞ্চায়তৰ ৱাৰ্ড লিষ্টত কিমানটা ঘৰ আহিছে গোটেইকেইটা প্ৰচেছ আজি এই ভিডিঅ'ত জনাই দিম। আৰু যদি আপোনালোকে মোৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ মই এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ দি থাকোঁ। আৰু মই যোৱাকালি এটা ভিডিঅ' বনাইছিলোঁ ব্লকত, আপোনালোকৰ ব্লকত কিমানটা ঘৰ আহিছে সেই ভিডিঅ'টো আপোনালোকে যদি এতিয়াও চোৱা নাই এই ভিডিঅ'ৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি থ'ম। আপোনালোকে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত ক্লিক কৰি এই ভিডিঅ'টো চাই ল'ব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকক জনাই দিওঁ কেনেকৈ আপোনালোকৰ গাঁও পঞ্চায়তৰ লিষ্টটো কেনেকৈ চাব পাৰিব। এতিয়া আপোনালোকৰ গাঁও পঞ্চায়তৰ লিষ্টটো চাবলৈ হ'লে আপোনালোকক প্ৰথমে এই ৱেবছাইটত আহিব লাগিব। এই ৱেবছাইটত কেনেকৈ আহিব মই জনাই দি আছোঁ। এই ৱেবছাইটত আহিবৰ কাৰণে আপোনালোকে ক্ৰ'ম ব্ৰাউজাৰ অ'পেন কৰি চাৰ্চ বক্সত ক্লিক কৰি ইয়াত চাৰ্চ কৰিব লাগিব PMAYZ চাৰ্চ কৰি দিব। PMAYZ চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ লগে লগে ইয়াত আপোনাৰ ফাৰ্ষ্ট নম্বৰ যেটো অপশ্যন আছে F.6 FTO সামৰাই নামৰ ট্ৰানজেকশ্যন সামৰাই নামৰ যেটো অপশ্যন আছে সেইটোত ক্লিক কৰি দিব। ফাৰ্ষ্ট নম্বৰ ৱেবছাইটত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা আহিব। পিছত আপুনি কোনত চাব এটা অপশ্যন আছে হোম নামৰ এটা অপশ্যন আছে, এইটো চাওক। এইটো হোম নামৰ অপশ্যনটোত ক্লিক কৰি দিব। এই হোম নামৰ অপশ্যনটোত ক্লিক কৰি দিব। এই হোম নামৰ অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা আহিব। পিছত আপুনি স্ক্ৰল ডাউন কৰি তল পিনে আহিব। এতিয়া আপুনি ওপৰৰ পিনে এটা অপশ্যন আছে এ নম্বৰ যেটো অপশ্যন আছে সেইটো স্পেচিয়েল প্ৰগ্ৰেছ ৰিপৰ্ট, যেটো ফাৰ্ষ্ট ৱেবছাইট যেটো আছে এইটো চাওক। ফাৰ্ষ্ট নম্বৰ যেটো অপশ্যন আছে এ স্পেচিয়েল প্ৰগ্ৰেছ ৰিপৰ্ট, এইটো 6 নম্বৰ যেটো অপশ্যন এইটো 6 নম্বৰ যেটো অপশ্যন আছে সেইটো ক্লিক কৰি দিয়ক। পঞ্চায়ত ৱেষ্ট ইনকমপ্লিট হাউচ, এইটোৰ অৰ্থ হৈছে আপোনাৰ পঞ্চায়তত হাউচ আহি গৈছে কিন্তু কমপ্লিট হোৱা নাই। এইটো 6 নম্বৰ অপশ্যন যেটো আছে সেইটোত ক্লিক কৰি দিব। অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা হৈ যাব। পিছত আপুনি ইয়াত 24-25 চিলেক্ট থাকিব আগৰ পৰাই, এইটোত একো কৰিব নালাগে। আপুনি এইটো চিলেক্ট থাকিব আগৰ পৰাই, এইটোতো একো কৰিব নালাগে। এটা আপোনাৰ যেটো ৱাল ষ্টেটছ নামৰ যেটো অপশ্যন আছে এইটো চাওক। ৱাল ষ্টেটছ নামৰ যেটো অপশ্যন আছে সেইটোত ক্লিক কৰি দিব। এইটো ৱাল ষ্টেটছ নামৰ যেটো অপশ্যন আছে এইটো চাওক। এই ৱাল ষ্টেটছ নামৰ অপশ্যনটোত ক্লিক কৰি দিব। ৱাল ষ্টেটছ নামৰ ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ষ্টেটটো চিলেক্ট কৰি ল'ব। মোৰতো আছাম চিলেক্ট কৰি দি আছোঁ, ইয়াত টিক মাৰ্ক কৰি দিব আছামটো। ইয়াত টিক মাৰ্ক কৰি দিব। টিক মাৰ্ক কৰি দিয়াৰ লগে লগে আকৌ এবাৰ পেজটো লোডিং খাই আছে চাওক। পিছত আপোনাৰ এনেকুৱা আহিব। পিছত আপুনি ইয়াত ক্লিক কৰি দিব। চিলেক্ট নামৰ অপশ্যন আহি গৈছে আৰু এটা, এই চিলেক্ট নামৰ অপশ্যনটোত ক্লিক কৰি দিব। এই চিলেক্ট নামৰ অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যেটো ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। আপোনাৰ ডিষ্ট্ৰিক্ট কোনটো এইটো বিচাৰি লৈ পেলাই চিলেক্ট কৰি দিব। মোৰ ইয়াত আহি গৈছে নগাঁও ডিষ্ট্ৰিক্টৰ, মই ইয়াত নগাঁও আহি গৈছে। ইয়াত চাওক এই নগাঁওটোত টিক মাৰ্ক কৰি দিব আপুনি। টিক মাৰ্ক কৰি দিয়াৰ লগে লগে এনেকুৱা প্ৰচেছিং খাব পেজটো। পিছত আকৌ এবাৰ এনেকুৱা আহি গৈছে। পিছত আপুনি আকৌ এবাৰ স্ক্ৰল ডাউন কৰি তল পিনে আহিব। তল পিনে লগে লগে ইয়াত আপুনি আকৌ এবাৰ ইয়াত চাওক আৰু এটা অপশ্যন আহি গৈছে চিলেক্ট বুলি। এই চিলেক্ট নামৰ অপশ্যনটোত ক্লিক কৰি দিব। এই চিলেক্ট নামৰ অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে এটা আপোনাৰ ব্লকৰ নাম যেটো আছে সেইটো বিচাৰি পেলাই আপোনাৰ ব্লকটো দি দিব। আপোনাৰ ব্লকৰ নামটো দি দিব। ইয়াত ব্লকৰ নামটো দিয়াৰ লগে লগে এনেকুৱা প্ৰচেছিং খাব পেজটো। আচ্ছা প্ৰচেছিং হৈ আছে। পিছত আপোনাৰ এনেকুৱা আহি যাব। পিছত আকৌ এবাৰ স্ক্ৰল ডাউন কৰি তল পিনে আহিব। ইয়াত আৰু এটা অপশ্যন আহি গৈছে চিলেক্ট বুলি। ইয়াত চাওক এই চিলেক্ট নামৰ অপশ্যনটো আকৌ এবাৰ ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনাৰ গ্ৰাম পঞ্চায়তটো চিলেক্ট কৰি দিব। আপোনাৰ গ্ৰাম পঞ্চায়তৰ নামটো চিলেক্ট কৰি দিব। ইয়াত বিচাৰি লৈ পেলাই আপোনাৰ গ্ৰাম পঞ্চায়ত, ইয়াত মোৰ আহি গৈছে চুলগুৰি গাঁও পঞ্চায়ত। ইয়াত আহি গৈছে, ইয়াত চাওক চুলগুৰিটো আহি গৈছে মোৰ। ইয়াত মই টিক মাৰ্ক কৰি দি আছোঁ। ইয়াত আপোনালোকেও টিক মাৰ্ক কৰি দিয়ক। টিক মাৰ্ক কৰি দিয়াৰ লগে লগে আকৌ এবাৰ এনেকুৱা আহি গৈছে। পিছত আপুনি ইয়াত গোটেইকেইটা প্ৰচেছ কমপ্লিট হৈ গৈছে। ইয়াত চাওক গোটেইকেইটা প্ৰচেছ কমপ্লিট হৈ গৈছে। ইয়াত পিছত আপোনাৰ এটাই খালি প্ৰচেছ বাকী আছে, এইটো চাওক। এটা স্কেপচা দি আছে, মানে 78ৰ পৰা 20 মাইনাছ কৰিলে কিমান থাকিব। ইয়াত আপোনাৰ মানে হিচাপ কৰি ইয়াত বহাবলৈ কৈ আছে। 78ৰ পৰা 20 মাইনাছ কৰিলে কিমান থাকিব, এইটো স্কেপচা নামৰ খালি ঠাইটোত আপোনালোকে বহাই দিব। এটা আপোনাৰ স্কেপচাৰটো বহাবৰ কাৰণে আপোনাৰ এনচাৰটো বহাবৰ কাৰণে ইয়াত খালি ঠাইটোত ক্লিক কৰি দিব। এই খালি ঠাইটোত
টেপ কেপচন আমাৰ খালী ঠাইটোত ক্লিক কৰি দিব। এই খালী ঠাইটোত ক্লিক কৰি আপুনি আপোনাৰ এনচাৰটো বহাই দিব। এনচাৰটো বহাই পেলাই আপুনি ইয়াত আৰু এটা অপশ্যন আছে, ইয়াত চাওক ছাবমিট নামৰ অপশ্যনটোত ক্লিক কৰি দিব। এই ছাবমিট নামৰ অপশ্যনটোত ক্লিক কৰি দিব। এই ছাবমিট নামৰ অপশ্যনটোত ক্লিক কৰি দিব। এই ছাবমিট নামৰ অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত চাওক প্ৰচেছিং হৈ আছে পেজটো। ইয়াত আপোনাৰ স্ক্ৰল ডাউন কৰি আকৌ এবাৰ তলপিনে আহিব। তলপিনে অহাৰ লগে লগে ইয়াত চাওক গোটেইকেইটা ডিটেইলছ আহি গৈছে, ভিলেজ নেম। ইয়াত আপুনি ওপৰৰ পিনে আহিব। ইয়াত চাওক আপুনি গ্ৰাম পঞ্চায়তো ইয়াত দিছিলে। গ্ৰাম পঞ্চায়তটো ইয়াত দিয়াৰ লগে লগে আপোনাৰ গ্ৰাম পঞ্চায়তৰ লগত জড়িত কিমানটা গাঁও আছে, ইয়াত গোটেইকেইটা গাঁৱৰ নাম ইয়াত আহি গৈছে। চাওক 2টা গাঁও ইয়াত আহি গৈছে। আমালোকৰ গ্ৰাম পঞ্চায়তৰ লগত জড়িত 2টা গাঁও ইয়াত আহি গৈছে। ডাকাই বস্তি এণ্ড চুলগুৰি ইয়াত 2টা আহি গৈছে। চাওক ডাকাই বস্তি চুলগুৰি ইয়াত 2টা আহি গৈছে। ইয়াত চাওক চুলগুৰি গাঁও, ডাকাই বস্তি গাঁও। ইয়াত টোটেল ছেকশ্যন হৈছে চুলগুৰি গাঁৱত টোটেল ছেকশ্যন 2টা, মানে চুলগুৰি গাঁৱত টোটেল ছেকশ্যন হ'ল 19টা। চুলগুৰি গাঁৱত টোটেল ছেকশ্যন ইয়াত চাওক আহি গৈছে, চুলগুৰি চিধা আছে। ইয়াত টোটেল ছেকশ্যন 19টা আৰু ডাকাই বস্তি গাঁৱত টোটেল ছেকশ্যন 2টা ইয়াত চাওক আহি গৈছে। টোটেল ছেকশ্যন 2টা ডাকাই বস্তিত। আৰু ইনকমপ্লিট মানে কমপ্লিট হোৱা নাই, এটাও ইনকমপ্লিট হৈ আছে গোটেইকেইটা। ইয়াত চাওক ইনকমপ্লিট নামৰ অপশ্যনটোত ইয়াত চাওক গোটেইকেইটা ইনকমপ্লিটেই হৈ আছে, মানে কমপ্লিট হ'ব 2025 বৰ্ষত না 24তেই হৈ যায়, কিন্তু ঠিক নাই। মোৰ চাওক ইয়াত আহি গৈছে আপোনাৰ গোটেইকেইটা গাঁৱৰ নাম, মানে আপোনাৰ ডাকাই বস্তি এণ্ড চুলগুৰি গাঁও আহি গৈছে। ইয়াত আপোনাৰ টোটেল ছেকশ্যন ডাকাই বস্তি গাঁৱৰ চিধা আছে। টোটেল ছেকশ্যন ডাকাই বস্তিৰ ছেকশ্যন হ'ল 2টা আৰু চুলগুৰি গাঁৱৰ ছেকশ্যন 19টা আছে। আৰু ইনকমপ্লিট হাউচ মানে 00, মানে এটাও কমপ্লিট হোৱা নাই। ইনকমপ্লিট হাউচ গোটেইকেইটা ইনকমপ্লিট হৈ আছে। আৰু যদি আপুনি ইনকমপ্লিট হাউচত আপোনাৰ নাম আছে নেকি সেইটো চাব বিচাৰে, তেতিয়াহ'লে আপোনাৰ গাঁৱৰ চিধি আপোনাৰ সংখ্যাটোত ক্লিক কৰিব। মোৰ গাঁও চুলগুৰি আৰু চুলগুৰি চিধা 19 আছে। এই 19টোত ক্লিক কৰি দি আছোঁ। এই 19টোত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত চাওক আপোনাৰ এনেকুৱা আহি গৈছে, আপোনাৰ ডিটেইলছ আহি গৈছে। এইটো চাওক গোটেইকেইটা ডিটেইলছ আহি গৈছে। ইয়াত চাওক ইয়াত আপুনি এনেকৈ আপোনালোকে আপোনাৰ নাম আছে নে নাই আপোনালোকে এনেকৈ চাব পাৰিব। ইয়াত চাওক মোৰ গোটেইকেইটা ডিটেইলছ আহি গৈছে চুলগুৰি গাঁৱৰ। আৰু যদি এই ডিটেইলছকেইটা ডাউনলোড কৰিব বিচাৰে, তেতিয়াহ'লে আপুনি ইয়াত ডাউনলোড এক্সেল নামৰ অপশ্যনটোত ক্লিক কৰি দিব। এই ডাউনলোড এক্সেল নামৰ অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে গোটেইকেইটা ডিটেইলছ ডাউনলোড হৈ যাব। আৰু যদি আপোনাৰ মনত ডাউট হৈ আছে কিমান ঘৰৰ টকা কিমান পাম, তেতিয়াহ'লে ইয়াত লিখা আছে, ইয়াত চাওক এমাউণ্ট নামৰ ছেকশ্যন আছে। ইয়াত চাওক এমাউণ্ট নামৰ এটা অপশ্যন আছে। এই এমাউণ্ট নামৰ চিধা অপশ্যন আছে। ইয়াত চাওক 1,30,000 টকা পাব। মানে ঘৰৰ টকা যদি কিমান পাব আপোনাৰ ডাউট চলি আছে, ইয়াত চাওক আহি গৈছে 1,30,000 ঘৰৰ টকা পাব আপুনি 1,30,000। ইয়াত চাওক মাত্ৰ 1,30,000। আৰু আজিৰ ভিডিঅ'টো আপোনালোকক কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব। আৰু আপোনালোকে যদি নতুন মোৰ চেনেলত, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু